সমাজ বিজ্ঞানৰ এনে এটা টপিক যি টপিক বৰ্তমানলৈকে বহুবাৰ আমাৰ মেট্ৰিক পৰীক্ষাত সুধিছে আৰু প্ৰায় প্ৰতি বছৰে ইয়াৰ ওপৰত একোটা প্ৰশ্ন হয়। এতিয়া সুধিছে যে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? গছ-গছনি, প্ৰাকৃতিক গেছ, সূৰ্যৰশ্মি, পানী। এতিয়া আমি ইয়াৰ অপশ্যন কেইটা জনাৰ আগতে আমি জানি লওঁ যে অনবীকৰণযোগ্য আৰু নবীকৰণযোগ্য কি হয়? অনবীকৰণযোগ্য সেইবোৰ সম্পদক বুজায় যিবোৰ সম্পদে ৰিচাইকেল হওঁতে অৰ্থাৎ সি আকৌ এবাৰ হওঁতে বহু বছৰৰ প্ৰয়োজন হয়। অৰ্থাৎ ই এবছৰ, দুবছৰ, 3 বছৰৰ কথা নহয়, ই হাজাৰ বছৰৰ প্ৰয়োজন হয়। যিবোৰ সম্পদ আকৌ এবাৰ হ'বলৈ হাজাৰ বছৰৰ প্ৰয়োজন হয় তেনেবোৰ সম্পদক অনবীকৰণযোগ্য বোলা হয়। আৰু নবীকৰণযোগ্য সম্পদ মানে হ'ল যিবোৰ সম্পদ আমাৰ পুনৰ ব্যৱহাৰৰ ফলতো ই হৈ থাকে। যেনে নবীকৰণযোগ্য সম্পদসমূহৰ ভিতৰত যেনে পানী, গছ-গছনি ইত্যাদি। আৰু অনবীকৰণযোগ্য সম্পদসমূহ যেনে ই আকৌ আমাৰ এবাৰ হওঁতে বা পৃথিৱীত আমাৰ ই আকৌ হওঁতে ই হাজাৰ বছৰৰ প্ৰয়োজন হয়, তেনেবোৰ সম্পদক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। এতিয়া অনবীকৰণযোগ্য সম্পদ যিহেতু এই গছ-গছনিটো আমাৰ ইয়াতে হৈয়ে থাকে, মানে এডাল গছ মৰিলে আমি আকৌ এডাল ৰুই দিলোঁ, নতুনকৈ আমি ৰুলোঁ, আপুনি ৰুলে মই ৰুলোঁ। সূৰ্যৰশ্মিটো সূৰ্যৰ পৰা আহিয়ে থাকে। পানী এটা ৱাটাৰ চাইকেল যিটো আছে জলচক্ৰীকৰণৰ দ্বাৰা হৈয়ে থাকে। আৰু এই প্ৰাকৃতিক গেছ যেতিয়া আমাৰ হ'ব লাগে ই আমাক বহু বছৰৰ প্ৰয়োজন হয়। সেয়েহে আমাৰ এই প্ৰশ্নটোৰ উত্তৰটো হ'ব প্ৰাকৃতিক গেছ।